Jogi Gopani Khayla Syndicate Hadur Sayaw Somaugglungdों Syndicate-ni हेंथायै गिबि मन्थ्रिया गोख्रों जानायनि उनावबो BPF दैदेनगिरिया Jogi Gopaयाव सालायदों खैलानि सिन्डिकेट BPF-नि TCLCC-नि मासिगिरि जांगिला हाजवारिया खैला हिरानि फालांगि सालायबाय थानायनि गिख्रंथाव अजद सिखारदों खैला रोगानाय गंफ्रोम ट्राकनिफ्राय हाजवारिया 7,000 रां लानायनि अजद सिखारदों जगि गपायाव खैला सिन्डिकेटनि मास्टारमाइन्ड महरै महर सोलायदों जांगिला हाजवारिया हान्थामेला बिफाननि नेम खान्थिखौ आसि बिमा ट्राकआव गोबां खैला रोगाना सानैसो खैला माफियाया सालायदों खैला हिरानि फालांगि बे इनाय फालांगियाव आखाइ होदों जांगिला हाजवारिया खैलानि इनाय फालांगिरियाव दिसपुरनि मन्थ्रि लोब्बा थानायनिबो गोथौ अजद सिखारदों मेघालयनिफ्राय गवालपारा जाना जगि गपासिम सोलिगासिनो खैला हिरानि गोसोम फालांगि हान्थामेला बिफाननि सानैसो बिबानगिरिफोरा खैला माफियानिफ्राय धोन लानायनिबो अजद सिखारदों नाथाय माब्ला खैला माफिया आरो BPF-नि दैदेनगिरिनि हेंथायै गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया राहा आजावगोन सोंथि सिखारदों बियो जाय समाव सिन्डिकेट उदां गंसे आसाम दानायनि थाखाय गिबि मन्थ्रिया सान हर खामानि मावगासिनो बे समावनो जांगिला हाजवारिया एमड' कम्पानिया सालायदों गोसोम हिरानि सिन्डिकेट प्रथम কথা হল আমি অসম লাইভে আসলে ধাৰাবাহিকভাৱে যেটো কয়লাৰ যেটো কলা হিৰাৰ যেটো সিন্ডিকেট সেই সম্পৰ্কত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলো ইয়াৰ আগতো আমি প্ৰতিবেদন দিছিলো যে ইয়াত মেঘালয়ৰ পৰা আসলে যিখিনি কয়লা আহে সেইখিনি গোৱালপাৰা হৈ 17 নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথৰে জগিঘোপালৈ আহে আৰু জগিঘোপাত আহি ইয়াৰ পৰা কয়লাসমূহ বিভিন্ন ৰাজ্যত বহিৰাজ্যত যায় কিন্তু ইয়াতে এটা সিন্ডিকেট চলিছে আৰু আমি হেতু জানো যে আপনিও কৈছে যে কোকৰাঝাৰৰ জাংগিলা হাজৱাৰী তেওঁ চমুদৰী নহয় হাজৱাৰী তেওঁ আছে তেওঁ BPF-ৰ নেতা হয় তাৰ পিছত আমি জানিব পৰা মতে ইয়াত RSS-ৰ মানুহ আছে ইয়াত BJP স্থানীয় নেতৃত্ব ইয়াত আছে আৰু আমি এটা বিশেষ খবৰ পোৱাৰ মতে অসম মন্ত্ৰীসভাৰ কোনোবা এজন মন্ত্ৰী ইয়াত জড়িত আছে কাৰণ প্ৰথম কথাটো হ'ল যে কয়লা আসলতে যি হিচাপত পৰিবহনৰ নীতি নিয়ম অনুসৰি কয়লা যেনেকৈ আহিব লাগে সেই নীতি নিয়ম মানে মানি চলা নাই নে তাত পৰিবহন বিভাগে তদন্ত কৰিছে নে জিলা প্ৰশাসনে তদন্ত কৰিছে নে আৰক্ষী প্ৰশাসনে তদন্ত কৰিছে কাৰণ কোনো ধৰণৰ নীতি নিয়ম নামানি অভাৰলোডেড ট্ৰাকসমূহ মেঘালয়ৰ পৰা গোৱালপাৰা হৈ জগিঘোপাত আহি আছে এইটো এটা প্ৰথম কথা অনিয়ম আৰু আমাৰ যি হাতত তথ্য আমি পূৰ্বৰ প্ৰতিবেদনত আমি প্ৰকাশ কৰিছিলো যে ইয়াত প্ৰতিখন কয়লা লোডিং আনলোডিঙৰ নামতো ইয়াত প্ৰতিখন ট্ৰাকত 7ৰ পৰা 8,000 টকা সংগ্ৰহ কৰে মুঠতে ইয়াত কলা হিৰাৰ এটা বৃহৎ সিন্ডিকেট চলি আছে সেই কথাটো আমি ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছো আৰু আচৰিত কথাটো হ'ল যে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথ 17 নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথ সেই 17 নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথৰ সম্প্ৰসাৰণৰ কাম চলি আছে তাত সাংঘাতিকভাৱে কাৰণ গোৱালপাৰাৰ পৰা যদি গুৱাহাটীলৈ যাব লগা হয় 5 পৰা 6 ঘণ্টা সময় লাগে ৰাস্তাৰ ইমানেই কদৰ্যময় পৰিৱেশ নিৰ্মাণ কাৰ্য চলি আছে তাৰ মাজত কোনো নীতি নিয়ম নাই তাৰ মাজত সন্ধিয়া লগাৰ লগে লগে